আজি মাহঁতৰ ঘৰত ভাত এসাঁজ খাবলৈ নিমন্ত্ৰণ যাছিলে মা মানে মোৰ শাহু মাৰ ঘৰত আৰু আহি পালোঁ আমি আহি পোৱাৰ লগে লগে মায়ে জুই জ্বলাই দিলে জুইৰ ওচৰতে বহিব দিলে ইমান ঠাণ্ডাখনত তহঁতি জুইৰ ওচৰতে জুই ফুৱাবি বুলি মানে মাতিলে আৰু আমি জুইৰ ওচৰত বহি আছোঁ তাৰপিছতে মায়ে লগালগ চাহ আৰু পিঠা লৈ আনিলে বিহু বতৰ চাহ পিঠা নেখালেনো কেনেকৈ হ'ব তাৰপিছতে কৃষ্টি মোবাইল চোৱাত ব্যস্ত আৰু আমাৰ মুনুৱে অথবক লোৱাত ব্যস্ত অথব যে মাহঁতৰ ঘৰৰ ওচৰতে থাকে আৰু অথব ইমান মানে মুনুকে কোনে দাঙে মুনুৱে আকৌ অথবক দাঙি আছে দেখিছেনে তেহেঁতৰ মৰম তেহেঁতি এনেকৈ থাকে তাৰপিছতে আমাৰ মাহীয়ে ইমানেই লাজ কৰিছে মোক মানে ভিডিঅ' বনাব নিদিয়ে তাৰপিছতে অকণমান পিছত আমাক 9:30মান বজাত ভাত দিলে আৰু পেহীয়েকে মুনুক ভাত খুৱাই আছে আৰু মায়ে আমাক ভাত বাঢ়ি দিলে আমি ভাত পানী খাই সোনকালে ঘৰলৈ যাওঁগে বুলি আহিলোঁ আৰু 9:30মান বজাত মায়ে আমাক থ'বলৈ বুলি আহিলে ৰাস্তাত আজি ভিডিঅ'টো ইমানতে শেষ হৈছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব